লগতে মোৰ মৰমৰ দাদা বাইদেউ বন্ধু-বান্ধৱীসকল, আজিৰ এই পতাকাখন ৰং কৰিবলৈ দিয়াৰ বাবে আৰু মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। আজি এই ভাষা সভাৰ নিৰ্দিষ্ট বিষয় হিচাপে মই স্বাস্থ্যতা আৰু স্বাস্থ্যৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আমি প্ৰত্যেকেই চাফ-চিকুণ হৈ থাকিব লাগে। আমি নিজে চাফ-চিকুণ হৈ থাকিলেহে আমি আমাৰ দেশখনক আৰু সমাজখনক পৰিষ্কাৰ কৰি ৰাখিব পাৰিম। আমি নিয়মীয়াকৈ গা ধুই পৰিষ্কাৰ কৰি ৰাখি নিজকে পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু সুন্দৰ পৰিৱেশতহে এটা সুন্দৰ স্বাস্থ্য আৰু